মঞ্চলৈ আদৰিছো এয়া সংগীতা ৰাভা আমাৰ তৃতীয় গৰাকী প্ৰতিযোগী বিহু সম্ৰাজ্ঞী 2024 চনৰ ফাগুনৰ পছুৱা বালাগি হালিছে কহুৱা বিদিনা মেঘেৰি খোপাতে আনিলা গগনা সেইখনি গগনাৰ মাত অমিয়ালা গৰি সেইখনি গগনাৰ মাত শুনাই দিয়া জেঠৰে জাগলত প্ৰেম পেনিয়া বতৰত জেঠৰে জাগলত প্ৰেম পেনিয়া বতৰত লতা বেগে তোৰ তোৰালে খাল সঁচা মৰম দিবানে তুমি এইবোৰ হবানে সঁচা মৰম দিবানে তুমি মোৰ হবানে লতা ৰাখিম তোমাৰ দুবাহুৰ ৰাখিম তোমাৰ দুবাহুৰ মাজত নমস্কাৰ বিচাৰক মণ্ডলী পোনপ্ৰথমে মই আৰু মোৰ দলটোৰ ফালৰ পৰা উপস্থিত ৰাইজ তথা আমাৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলীলৈ মই আৰু মোৰ দলটোৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ ওলগ জনাইছোঁ আৰু লগতে বৰষা পালোঁ জনাইছোঁ ধন্যবাদ গীতা মানুহ বিহুৰ পৰম্পৰা সম্পৰ্কে কোৱা
মানুহ বিহুৰ দিনা আমি মা দেউতাহঁতক সেৱা জনাওঁ আৰু লগতে তামোল পাণ দি সেৱা লওঁ তেওঁলোকৰ আৰু জ্যেষ্ঠখিনিৰ পৰাও আমি সেৱা লওঁ তেওঁলোকক গামোচা আৰু তামোল পাণেৰে হৈছে শুদ্ধ উত্তৰ লগতে ৰাতিপুৱাৰ পৰা মনত পেলোৱাচোন একদম ৰাতিপুৱাই কি কৰা হয় বাৰু ৰাতিপুৱা মাহ হালধি গা ধোৱা হয়নে আৰু তিতা খোৱা হয় হৈছে শুদ্ধ উত্তৰ ধন্যবাদ বাইদেউ এইখিনিতে মই বিচাৰক মণ্ডলীক এটা প্ৰশ্ন কৰিব বিচাৰোঁ মানে এবাৰ মই ইউটিউবত এই কথাটো কওঁতে যে মানুহ বিহুৰ দিনাখন আমি কি কৰোঁ মাহ হালধিৰে আমি গা ধুওঁ তাৰপিছত আমি জ্যেষ্ঠসকলক সন্মান জনাওঁ সেইটো কথা কওঁতে তলত লিখিছিলে যে গ্ৰাম্য অঞ্চলত আচলতে গৰু বিহুৰ দিনাখনে গৰুক ধোৱা মাহ হালধিৰে সেই মাহ হালধিৰে আচলতে মানে মানুহেও গা ধুৱে তেনেকুৱাও আচলতে চহৰত আমি চহৰৰ অসমীয়া গতিকে চহৰত ময়ো মানুহ বিহুৰ দিনাখনে ধুইছোঁ নিশ্চয় বৰষা আচলতে ময়ো হৈছে আচলতে চতিয়াৰ বোৱাৰী হয় মোৰ মিষ্টাৰৰ ঘৰৰ ফালে গৰু বিহুৰ দিনাই আচলতে গৰু আৰু আমাৰ ঘৰত হাতীও আছিলে সেই যিখিনি থাকি যায় বা অলপ আনি সকলোৱে তাৰমানে ঘৰৰ সকলোৱে গা ধুৱে কিন্তু মোৰ মাৰ ঘৰ হৈছে গোৱালপাৰা আৰু দেউতা হৈছে বৰপেটাৰ গতিকে আমাৰ ফালে দেউতাহঁতৰ ফালে আকৌ মানুহ বিহুৰ দিনাহে মাহ হালধিৰে গা ধুৱে অৰ্থাৎ অঞ্চলভেদে পৰম্পৰাবোৰ কিছু পৃথক নিশ্চয় গতিকে ধন্যবাদ গতিকে সেইটো ভুল নহয় মানুহ বিহুৰ দিনাখনো আমি মাহ হালধিৰে গা ধুওঁ সেইটো ভুল নহয় সেইটো পৰম্পৰা সকলোতে বেলেগ থাকে আচলতে মাহ হালধিৰে পাৰিলে বছৰটোত মাজে মাজে ধুবই লাগে কাৰণ ছালৰ কাৰণে খুব ভাল নিশ্চয় হালধি হৈছে এণ্টিছেপ্টিক ছালত যদি কেতিয়াবা কিবা খুজতি হয় সেয়া ভাল হয় বা যিকোনো ধৰণৰ বেমাৰ হ'লে ছালৰ ভাল হয় আৰু মাহৰ যিটো আমি হেৰি কৰি লগাওঁ মাহ কি হয় জানেনে সকলোৱে মহিলাসকলৰ বাবে খুব প্ৰয়োজনীয় মাহ হৈছে এণ্টি এজিং যদি ছাল ওলমি যোৱাটো নিবিচাৰে তেনেহ'লে লগাব মাহ বাৰু আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আৰু মই কৈ থওঁ চুলিৰ কাৰণেও আচলতে মাহ বহুত উপযোগী হয় সেই কণ্ডিশ্যনাৰৰ নিচিনা কোমল কৰে নিশ্চয় হয় ধন্যবাদ বাইদেউ পৰৱৰ্তী প্ৰশ্ন সংগীতা তাঁতশালত বিভিন্ন সময়ত বিভিন্ন খুঁটি ব্যৱহাৰ কৰা হয় যেনে বাঢ়নি খুঁটি তাঁতৰ খুঁটি বাচনি খুঁটি বৰতোলা খুঁটি আদি প্ৰশ্ন হ'ল বাচনি খুঁটি কেতিয়া ব্যৱহাৰ কৰা হয় ফুল তোলোতে বাইদেউ উপেন নেওগ ডাঙৰীয়া প্ৰশ্নৰ এইটো আছিলে গতিকে শুদ্ধ উত্তৰ দি হাত চাপৰি মাৰিছে কিন্তু এইফালৰ পৰা বিচাৰকে নহয় কৈছে গতিকে আমি শুদ্ধ উত্তৰটো বিচাৰিছোঁ আপোনাৰ পৰা আৰু ৰাইজলৈ ঠেলি দিছে তেখেতে বাছনিৰ শুদ্ধ উত্তৰ আমি বাছনি খুঁটি তাঁতশালত কেতিয়া ব্যৱহাৰ কৰা হয় ইয়াতে কিমানে জানে তাঁত ব'ব কিমানে জানে কওকচোন আছে আপুনি জানে নেকি বাছনি খুঁটি কেতিয়া ব্যৱহাৰ কৰা হয় উত্তৰটো বাগৰি আহিলেও বেয়া নাপাওঁ আপুনি কৈ দিয়ক এইখিনিলে আহি পাব এইটো মাইকত ক'লে ভাল হ'ব ব যেতিয়া তোলে সেইগালত যিটো আমি ব তোলো সেইটোকে বাছনি খুঁটি কোৱা যায় ৰাছত ব্যৱহাৰ কৰা হয় তাঁত বাতি কৰোঁতে বাছনি খুঁটি ব্যৱহাৰ কৰা তাঁত বাতি কৰোঁতে বাছনি খুঁটি ব্যৱহাৰ কৰা হয় তাঁত বাতি কৰোঁতে